सुंदर है। मैं दिखाती हूँ। दिखा दो। आहा हा हा ये सुंदर है। क्या है ये ले लो? नहीं ये नहीं हेलो ভিউৱাৰ্ছ নমস্কাৰ কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু সকলোকে স্বাগতম জনাইছো অসমীয়া মিনাক্ষী চেনেলটোলৈ আৰু এতিয়া পূজাৰ বতৰ চলি আছে নহয় জানো সকলোৰে মন ফূৰ্তি আৰু কেনেকৈ তৈয়াৰ হৈ মানে ৰেডি হৈ ধুনীয়াকে ৰেডি হৈ ফুৰিবলৈ যাম পূজা চাবলৈ যাম সকলোৰে মনৰ উৎসাহ উদ্দীপনাত ভৰি আছে আৰু তেনেদৰে মোৰো অকণমান হৈছে আৰু মই ইয়াত নৱৰাত্ৰি হয় দুৰ্গা পূজাৰ 9 দিন গৰবা খেলে বহুত সুন্দৰ পৰিৱেশ হয় গোটেই সিটিতে সোসাইটিত আমাৰ ঘৰৰ সন্মুখৰ গাৰ্ডেনখনতো মানে কি গৰবাৰ আয়োজন কৰিছে ডান্ডিয়া খেলে গৰবা হয় 9 দিন কেনেদৰে যায় অলপ চেষ্টা কৰিম আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ দেখাবলৈ আৰু ঘৰত कलश बिठुआ मतलब कलश बहुआ है ठंडा है वाह अच्छा है चलो ठीक है ये मम्मी का काम का चीज़ है मम्मी अभी काम का चीज़ें दे लाओ अब पहले टीवी देखो जाओ अब पापा के पास जाओ वहीं टूट जाएगा जाओ सो ঘৰটো তেনেদৰে নিয়ম কৰা হয় ৰাতিপুৱা গধূলি আৰতি কৰা হয় আৰু নাৰিকল আৰু এনেকৈ ঘৰত স্থাপনা কৰি পিনি মাতাজীক মানে কি অখণ্ড দিয়া 9 দিনৰ কাৰণে জ্বলোৱা হয় সেই তাৰো নিয়ম মই মানে কি এতিয়া আজিতো দুদিন হ'লেই দুদিন গ'ল আজি 3 নম্বৰ দিন আৰু ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ কিনো হয় দেখাম দেই আৰু আজি ভিডিঅ'টো স্পেচিয়েল এই কাৰণে আজি পূজাৰ সময়ত সকলোৱে বহুত বস্তু কিনে ন কাপোৰ জুৱেলাৰীৰ পৰা আদি কৰি থাম্বনেইলটো চাইটো গমেই পাইছে আৰু একচুৱেলি মই বহুত সস্তাতে ভাল ইয়েৰিঙৰ কালেকশ্যন পালোঁ অক্সিডাইজ এতিয়া চলি আছে অক্সিডাইজৰ একদম ফেশ্বন হয় চবেই অকল অক্সিডাইজেই পিন্ধে আৰু ময়ো ভাবিলোঁ এবাৰ ময়ো পিন্ধিম মানে আৰু সেয়েহে সস্তাত পোৱাৰ কাৰণে কেইবাযোৰো কিনা হ'ল ইয়েৰিংছ চ' ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ দেখছে চাই থাকিব ভিডিঅ'টো এইযোৰ মোৰ একদম ফেভৰেট হয় আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব এইযোৰ মই পিন্ধিয়ে আছোঁ আজি পিন্ধিছোঁ একচুৱেলি ভাবিলোঁ কি শ্বেয়াৰ কৰি আছোঁ ডায়মণ্ডো আছে একদম মানে কি এইবোৰ পিন্ধি মানে কি ৰাতি ওলাই গ'লে ভাল লাগে ন দেখিবলৈ কিবা এটা মানে কি ভাল লাগে এইযোৰ কেনেকুৱা লাগিছে এইযোৰ চবতছে বেছি মোৰ ফেভৰেট হয় কেনেকুৱা লাগিছে ক'ব দেই It's not yours. It's mine. It's mine, baby. It's mine. It's এইযোৰ मैं इसको खड़े होकर दिखाती हूँ ভাল লাগিছে নে আৰু এইযোৰ মোৰ চবতছে ফেভৰেট সেইকাৰণে এইযোৰকে পিন্ধিলোঁ আৰু পিন্ধি ভাবিলোঁ দেখালোঁ বাকী কিছু মই দেখাই আছোঁ এযোৰকে আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু 2 নম্বৰ কালেকশ্যনৰ মোৰ ফেভৰেট এইযোৰ স্কুৱেৰ হয় ভাল লাগিছে কিবা ৰ'বা দিছোঁ ৰ'বা ৰুকো বেবী এইযোৰ বহুত ধুনীয়া ফ্লাৱাৰ নিচিনা সৰুকৈ অকণমান দোকান দেখাইছোঁ ছোৱালীৰ পৰা ভিডিঅ' বনাবই নোৱাৰোঁ গম পাইছেনে ছোৱালীয়ে মাজত আহি পাবহি তাই শুলে বনাম বুলি ভাবোঁ তাই নুশুৱে हाँ मैं पहले दिखा लो हाँ वो आपका है जाओ এইযোৰ লৈ গ'লে তাই আৰু এইযোৰ দেখাইছোঁ ইয়াৰ ঝুমকাটো অলপ ডাঙৰ 2 নম্বৰযোৰ দেখালোঁ আপোনাক 3 নম্বৰ এইযোৰটো ডায়মণ্ড লাগি আছে এইযোৰ 3 নম্বৰ वाओ ठीक है जाओ बुआ को दिखा दो बुआ को बुआ सो गया ना এইযোৰ হৈছে 4 নম্বৰযোৰ এইযোৰ পিংক ডাৰ্ক পিংক একদম পাথৰকেইটা থকাৰ কাৰণে ভাল লাগিলে কাপোৰৰ লগত অকণ মিলিব আৰু পিন্ধিলে অকণ উজ্জ্বল লাগিব বুলি ভাবিলোঁ সেয়ে এইযোৰ ল'লোঁ এইযোৰ
আৰু এযোৰ পিন্ধিছিলোঁ একচুৱেলি পিন্ধি খুলি পিন্ধি চাইছিলোঁ কেনেকুৱা লাগিছে কালেকশ্যন গোটেইকেইযোৰ একেলগে দেখাম বাৰু এযোৰ যদি পিন্ধি দেখাওঁ ন আপোনালোকক এইযোৰ মোৰ একদম ফেভৰেট হয় ৰেডি হ'লে মানে কাপোৰৰ লগত পিন্ধিলে মেলিলে ভাল লাগিব আৰু লেহেংগাৰ লগত পিন্ধিলেও ভাল লাগিব গৰ্বৰ যোনটো ড্ৰেছ চেনিয়া চলি বুলি কয় সেইটো পিন্ধিলে ভাল লাগিব प्रगति लेके आओ मम्मी को पहन के दिखाना है ये ले जाओ ये ले जाओ ये चुलिखिनि बांधि लওঁ ন चुलिखिनि बांधि লৈ আপোনাক দেখাবলৈ ভাল হ'ব ভাল লাগিছে গোটেইকেইযোৰ কিমান ল'লে কম বাৰু অনলাইনতকৈ সস্তা অনলাইনত যোনটো দাম তাতকৈ সস্তাত পালোঁ বাৰু কমতে এযোৰ অকণমান ভাল লাগিছে না বাৰু এযোৰ মোৰ ফেভৰেট হয় এযোৰ ভাল লাগিলে প্ৰথম যোনটো বুলবোৰ দেখাইছিলোঁ পোৱালি লৈ গ'ল খেলিব মানে লৈ গ'ল আৰু ছেকেণ্ড এযোৰ মোৰ ভাল লাগিছে সৰু 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 ফুলৰ নিচিনা চ' ল'লোঁ কালেকশ্যনখিনি দেখালোঁ আৰু গোটেইখিনি একেলগে লাইন কৰি দেখাম বাৰু কেনেকুৱা লাগিছে ক'ব দেই কাৰ কোনযোৰ চবতছে পচন্দ হৈছে মই নাম্বাৰিং কৰি দিম ওপৰৰ পৰা তললৈ এযোৰ দুযোৰকৈ থৈ যাম 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ কমেণ্ট কৰি জনাব কাৰ চবতছে ফেভৰেট কোনযোৰ লাগিছে ভাল লাগিছে মোৰ মনটো ফূৰ্তি লাগি আছে কেইবাযোৰ একেলগে ল'লোতো সেইকাৰণে আৰু সস্তাতে পালোঁ আৰু মই যে কৈছোঁ 100 টকাতকৈ কম মানে কি প্ৰথম যে বুলযোৰ দেখাইছিলোঁ সেইযোৰে মানে 120 আছিলে মই গোটেইখিনি একেলগে লোৱাৰ কাৰণে অকণমান কমাই দিছে বুলি কৈছোঁ নহয় অকল সেইযোৰত কমাইছে সেইযোৰ 100 ৰুপিজত পালোঁ এনেই আপুনি অনলাইনত সেইযোৰ 100ত নাপায় বাকী এইখিনি গোটেইখিনি 80 ৰুপিজৰ গোটেই এনেকুৱা ৰিং গোটেইখিনি মানে 80 ৰুপিজৰ গোটেইখিনি 80 ৰুপিজ গোটেইখিনি একেলগে 80 মই ঠিক আছে লাইন কৰি দেখাই দিওঁ আপোনালোকক কোনযোৰ কাৰ পচন্দ লাগিছে नहीं कुछ नहीं करो और जाओ গোটেইকেইযোৰ একেলগে মই দেখাই দিছোঁ এইযোৰ 1 নম্বৰ মোৰ পচন্দৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ এইযোৰ 7 নম্বৰ এয়া কলহ স্থাপনা কৰি এনেদৰে অখণ্ড দিয়া জ্বলাই ৰাখিছোঁ এই দুযোৰো কিনিছিলোঁ মই ক'বলৈ পাহৰিলোঁ 9যোৰ ফুলি হ'ল টোটেল এই দুযোৰ মাতাজীৰ ওচৰত থৈছোঁ এতিয়া নখোলোঁ 9 দিন হৈ যাওক তাৰপিছত এয়া নতুন বুলি দুযোৰ ইয়াত
ঠিক আছে, ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই। বাই, গুড নাইট।